দুটা সিলেক্ট কৰিব দিম আপোনাৰ মানে অপচন দুটা দিছো আপুনি ভণ্টিক সিলেক্ট কৰিব মানে আপোনাৰ লগত যদি মানে ৰাখিব বিচাৰে বোলে মই বেছি ভাল পাওঁ কাক ভাল পাব আপুনি গুণগুণক নে ভণ্টিক ভণ্টি সন্মুখত বহি আছে কিন্তু মই সেইটো কাৰণে কৈছো বিয়া কৰাই নিম সেইকাৰণে দুইজনী একেখন ঘৰতে থাকিব একেখন হ'লেওতো কোনোবা এজনীক সিলেক্ট কৰিব লাগিব আপুনি সেইটোতো চিলেক্ট কৰি সেইটোৱে মই একেলগে চিলেক্ট কৰিছো আকৌ এতিয়া নহয় তাৰ মাজতে বোলে 10% 20% থাকে বোলে সদায় পৰিয়াল প্ৰথমতে পৰিয়াল মানে গুণগুণ প্ৰথমতে হ'ব ভণ্টি প্ৰথমতে গুণগুণ প্ৰথমত নহয় তাৰপিছত গুণগুণ আহিব গুণগুণ পিছতহে লগ পাইছো তাই সৰুৰ পৰা আছে ন মোৰ লগত এইটো কথা যদি গুণগুণে হ'লে কৈছিলো ডাইলগ এটা যে সৰুৰ পৰা মইহে আছিলো ভনীয়েকজনী কথা পাহৰি যাবি তাই সৰুৰ পৰা আছে এইটো কথা গুণগুণৰ আগত কওঁ নেকি মই বুজি পাব নহয় এইটো বস্তু তাইক যেতিয়াৰ পৰা লগ পাইছো মই তাইক প্ৰতি মৰমটো কমাই দিয়া নাই কিন্তু ভণ্টি হিচাপে সৰুৰ পৰা লগ পোৱা বস্তুটো বেলেগ মানে বিয়া পাতি অনাৰ পাছতো মানে গুণগুণে হয়তো সেই ভনীয়েকৰ মৰমটো নাপাব মানে ভনীয়েকৰ মৰমটো ভনীয়েকৰ মৰম আচ্ছা গুণগুণ আৰু মইনা এটা নাম তুমি চুজ কৰিব লাগে গুণগুণ আৰু মইনা ভণ্টি হিচাপে হওক ৱাইফ হিচাপে হওক অডিয়েন্স হিচাপে হওক গুণগুণ আৰু মইনা গুণগুণ আৰু মইনা কাক ল'বা গুণগুণ আৰু মইনা মানে মোক সদায় মোকে মানে চিলেক্ট কৰিব দিয়া আমি চিলেক্ট কৰিম নেকি তুমিয়ে ভাল পাইছা তুমিয়ে ক'ব লাগিব ন গুণগুণ আৰু মইনা এটা গুণগুণ আৰু মইনা এটা নাম গুণগুণ মানে মইনাটো লগত থাকিব মইনাক বিয়া নিদিয়া বিয়া দিম টাইম আছে আকৌ লগত ৰাখিবা আকৌ সেইটোৱে থাকিব আৰু লগত তুমি মানে এনেই বালিকা বাকৰা আৰু ছোৱালীবিলাক এনেকুৱা গুণগুণহে থাকিব এতিয়া অডিয়েন্সে বিচাৰে গুণগুণ এতিয়া সোনকালে বিয়াখন পাতিব লাগে আৰু বিয়া খাব কেতিয়া মাতিবা আমাক বিয়া এতিয়া যেতিয়া যিটো দাই পেণ্ডেলটো সজাই দিব বোৱাৰী আহি ঘৰত সপোনত আহি গৈছেহি বাকী দৰ্শকক কি ক'ব শেষত কি ক'ম দৰ্শকক সদায় মৰমবোৰ এনেকে দি থাকক আমি খুব আনন্দিত আপোনালোকৰ মৰমবোৰ পাই সদায় উৎসাহ পাই আছো আৰু ভালকে কৰি যাবলৈ আৰু কাহিনীটো খুব ধুনীয়াকে গৈ আছে আপোনালোকে যদি এনেকে সঁহাৰি দি থাকে আমি আৰু গৈ থাকিম আৰু বাকী কিবা ভুল ভ্ৰান্তি হলে সদায় কমেণ্টত লিখি জনাব আমি সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম বাকী চাই থাকক গুণগুণ কথা মৰমৰ তোমাৰ তেনেকৈ এতিয়া মৰম দি আছে তেনেকৈ আশা কৰোঁ আগলৈ মৰম দি থাকিব আৰু গুণগুণ চাই থাকক আমি আপোনালোকৰ কমেণ্টছখিনি আমাক বহুত উৎসাহ জনাইছে গতিকে আমি সেইকাৰণে সাহস পাইছোঁ ভালদৰে কৰিবৰ কাৰণে সেইটোৱে আশা কৰিছোঁ গুণগুণক এনেদৰে আগলৈ মৰম দি যাব আপোনাৰ বেণ্ডেজ মাৰি থকা দেখিছোঁ কিবা বেণ্ডেজ মাৰি এয়া প্ৰেম কৰা পৰিণতি আৰু এতিয়া আহি আজি হস্পিটেলত ভৰ্তি হয় মানে আজি ৰিলিজ দিছে আৰু ৰিলিজ হ'ল ইমান দিনে মানে হেৰি কৰি মাতবোৰ নাছিলে কেক বেকাই আছিলো বিচনাত পৰি আজি ঘৰলৈ যাওঁ আচ্ছা এতিয়া গুণগুণৰ মানে কেনেকুৱা দৰ্শকৰ সঁহাৰিটো ভালে পাইছো ভালে ৰেছপন্স দি আছে কমেণ্টছবোৰ চাই আছো খুব পজিটিভ কমেণ্টছবিলাকে পাই আছো ভাল লাগি সকলো কেৰেক্টাৰে আদৰি লৈছে ৰাইজে সেইটো কাৰণে ভাল লাগিছে আৰু সময় যোৱাৰ লগে লগে বহুত মানুহ জড়িত হৈ গৈ আছে আৰু মানে মানুহৰ সেই কমেণ্টবোৰত আমি গম পাইছো আৰু এতিয়া ভাল পাইছে আমি চিৰিয়েলখন মানে আদৰি লৈছে সকলোৱে চাইছে হয় এতিয়া মই সুধো হা যদি ধৰি লওক গুণগুণ মানে চিৰিয়েলখন আপোনালোকে এক্টিং কৰি থকা হিচাপে নহয় দৰ্শক হিচাপে যদি চাই আপুনি ভাবি লওক 1 মিনিটৰ কাৰণে যে মই এক্টিং কৰা নাই এখনত দৰ্শক আপুনি কি ক'ব তেতিয়া দৰ্শক হিচাপে অভাৰঅলত মানে ক'বলৈ গ'লে বাস্তৱ জীৱনত চলি থকা এটা কাহিনী আৰু চিৰিয়েলখনৰ পৰা মোৰ মতে ৰাইজে এটা মানে বাৰ্তা পাব যে আমি কেতিয়াবা কিছুমান বস্তু নজনাকে ভুল কৰো ন কেতিয়াবা কাৰোবাৰ বদনাম এটা কৰি দিওঁ বদনাম কৰিলে তাৰ পৰিণতি কি হ'ব আমি ভাবি নাচাওঁ কিন্তু এই চিৰিয়েলখনে সেই বস্তুবোৰ দেখাব যে ক'ত কি প্ৰব্লেম হৈ যায় এটা সৰু মিছা কথাৰ পৰা তাৰ কি প্ৰব্লেম হ'ব পাৰে অকল এজন মানুহে নহয় তাৰ লগত জড়িত চাৰিওফালে প্ৰব্লেম হ'ব পাৰে সেই বস্তুবোৰ ৰাইজে বুজি পাব শিকিব পাৰিব আৰু
বাকী তুমি আৰু সেইটোৱে মানে মানুহে নিজৰ লাইফৰো ৰিলেট কৰিব পাৰিব কথাবিলাক কাৰণ আমাৰ সমাজত এতিয়া যিখিনি চলি আছে সেইখিনি আমি চিৰিয়েলখনৰ থ্ৰুদি দেখা পাইছোঁ এজ এ দৰ্শক মানে সেইখিনিয়ে ক'ম যে মানুহৰ যিটো জিলুতিতাই ক'লে যে মানুহে ভুল কৰিলে ভুলৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে সেই বস্তুটো আমি দেখিবলৈ পাইছোঁ সেইকাৰণে মানুহে আচলতে এটা শিক্ষাও পাব মোৰ হিচাপত আৰু মানে আমি আৰু এটা কথা ক'বলৈ যাওঁ এতিয়া তাই ধৰা ভনীয়েক মোৰ ভণ্টিৰ কেৰেক্টাৰটো কৰি আছে বা মই ককায়েক ভনীয়েকৰ এটা মৰম দেখিব আৰু সেই বস্তুবোৰ আচলতে আমি ৰিয়েল লাইফত হৈ থকা বস্তুবোৰ এটা আমি কেনেকৈ চিন্তা কৰোঁ ভনীয়েক এজনী ককায়েকৰ প্ৰতি কেনেকুৱা কেয়াৰিং বা মই ল'ৰা হিচাপে মই কি ভাবোঁ মনত বা মই ৰুম এটাৰ ভিতৰত সোমাই কেনেকৈ কি চিন্তা কৰোঁ কিছুমান কথা তাইৰ লগত শ্বেয়াৰ কৰোঁ বা তাইও যেনেকৈ এজনী ছোৱালী হয় তাইৰ মনত কি খেলাই থাকে তাইৰ কথাবোৰ যে ঘৰৰ মানে চব কথা ক'ব নোৱাৰে ন ধৰা ককায়েকৰ আগত কিবা কয় তেনেকুৱা আৰু মানে বণ্ডিংটো আচলতে ককা ভনীয়েকৰ যিটো বণ্ডিং হয় সেই বস্তুটো খুব ধুনীয়াকৈ দেখুওৱা হৈছে খুব পজিটিভ হয় এই ধাৰাবাহিকখনত যদি মই আপোনাক কেৰেক্টাৰ চুজ কৰিব দিওঁ মানে ধৰি লওক আপুনি দৰ্শক হিচাপে যেতিয়া চাই আছে আপুনি কৰি থকাটো ঠিকে আছে আপোনাৰ মতে কৰি আছে কিন্তু বাকী কেৰেক্টাৰ যদি আপোনাক চুজ কৰিব বুলি এইটো কেৰেক্টাৰ মোৰ বেষ্ট মানে দৰ্শক হিচাপে কোনটো আপুনি ভাবিব মানে দৰ্শক হিচাপে মইতো মানে মই নিজৰ কাৰণেতো পাৰফেক্ট পাইছোঁ অধিক কেৰেক্টাৰটো কৰি ভাল লাগিছে কিন্তু মোৰ চবতকৈ ইণ্টাৰেষ্টিং লাগিছে এটা কেৰেক্টাৰ সেইটো হ'ল ভগদত্ত কেৰেক্টাৰটো ভগদত্ত তেনেকুৱা মানে মোৰ কৰিবলৈ বহুত ইচ্ছা আছে সেইটো ৰাইজে বহুত গালি দিছে কেৰেক্টাৰটো আচলতে সেইটো পজিটিভ পইণ্ট দেই মানে কেৰেক্টাৰটোৰ কাৰণে আৰু ছাকচেছ ইমান ধুনীয়াকৈ লৈ গৈছে কেৰেক্টাৰটো মানে দেখিলেই মানে খং উঠে মানে এনেকুৱা পজিটিভ কেৰেক্টাৰটো কৰি আছো বাৰু মোৰ কেৰেক্টাৰটো পজিটিভ কিন্তু সেই তেনেকুৱা কেৰেক্টাৰ এটা যদি কৰিব পাওঁ মানে খুব ভাল লাগিব অলপ ইণ্টাৰেষ্টিং কেৰেক্টাৰ মানে চবফালে মানে গণ্ডগোল লগাই আছে মেইন মানে বলিংটাই আৰু মই আচলতে মই নিজৰ হিচাপত যদি কওঁ মই যেনেকুৱা ছোৱালী তেনেকুৱা এটা কেৰেক্টাৰ আচলতে মই পাইছোঁ মইনা কেৰেক্টাৰটো কাৰণ মোৰো নিজৰ দাদা আছে সেইকাৰণে মই ইম'চনছবিলাক ৰিলেট কৰিব পাৰিছোঁ আৰু যদি তাৰ বাহিৰে মোৰ পদ্মাৰ কেৰেক্টাৰটো বিৰাট ভাল লাগে খুব চেলেঞ্জিং কেৰেক্টাৰ এটা ন চ' তেনেকুৱা কৰিবলৈ মন আছে যদি পিছলৈ পাৰোঁ চেলেঞ্জিং কেৰেক্টাৰ এটা কৰিব বিৰাট মন আছে আৰু সেইটো কেৰেক্টাৰটো মোৰ বিৰাট ভাল লাগে আপুনিতো ইমান দিনে গানৰ লগত জড়িত হৈ আছিলে হয়নে গতিকে চিৰিয়েলখন আপুনি যেতিয়াৰ পৰা কৰিবলৈ আৰম্ভ কৰিলে দৰ্শকে যেতিয়াৰ পৰা চাবলৈ আৰম্ভ কৰিলে আপোনাৰ পুৰা অধিৰত হিচাপে চবেই এতিয়া আপোনাক দেখিলে হয়তো অধিৰত বুলি মাত লগাব হয়তো চাগে গতিকে আপোনাৰ এই চিৰিয়েলখনে কেনেকুৱা ধৰণৰ এটা চেঞ্জ আনিছে মানে জীৱনত চিৰিয়েল আৰু আচলতে মোৰ চিৰিয়েল কৰাৰ মেইন উদ্দেশ্য আছিলে সেইটো মানে গাঁৱৰ মানুহখিনিৰ মাজত সোমাব লাগে গান কৰি থাকোঁ ষ্টাৰ্টিঙৰ পৰা গানেই কৰি আছোঁ আৰু গান কৰিলে কি হয় মানে সেই সৰু ল'ৰা ছোৱালীবোৰে ধৰা ভাল পায় এতিয়া ডাঙৰ মানুহখিনিয়ে গান বা ইমান হেৰি নাচায় কিছু সংখ্যকে চায় কিন্তু চিৰিয়েল বস্তুটো কি গাঁৱে ভূঞে গোটেই সকলোৱে ধৰা চিৰিয়েলৰ এটা বহি লয় সেই মাদকতাটো বেলেগ মানে চিৰিয়েল তো মোৰ মানে সেইটোৱে আছিলে যে চিৰিয়েল এখন মানে সেইকাৰণে মই আচলতে টাইম লৈছোঁ আচলতে মই প্ৰথমতে চিৰিয়েল কৰা নাছিলোঁ কাৰণ মানে চিৰিয়েল বস্তুটো অলপ ড্ৰামা বস্তু ন গোটেই পটককৈ অলপ শিকি মেলি নল'লে অলপ দিগদাৰ হয় তো মই যিখিনি মানে ইমানখিনি দিনলৈকে শিকিছোঁ তো তেনেকৈ মই কৰিবলৈ চেষ্টা কৰিছোঁ আৰু চিৰিয়েলখনৰ কৰাৰ পৰা মই এটা বস্তু দেখিছোঁ এইবাৰ ধৰা প্ৰাক চিনেমাৰ চাবলৈ গৈছোঁ ন যোৰহাট তেনেকৈ ঘূৰি মেলি মানে ৰাস্তাত ৰখোঁতে মই আচৰিত পাইছোঁ মাইকী মানুহ বা এনেকুৱা মানে যিখিনি বয়োজ্যেষ্ঠ মানুহে মানে আহি মাতিছে অধিৰত বুলি এনেকে মাহঁতৰ বয়সত সেই বস্তুটো ভাল লাগিছে যাতে এতিয়া মানে অধিৰত বুলি চিনি পাইছে সেই বস্তুটো ভাল লাগিছে মানুহৰ মনত বহি গৈছে অধিৰত বুলি মানে মোৰ সেই বস্তুটোৱে তেনেকুৱা আছিলে যে মোক এতিয়া দীপজ্যোতি বুলি চিনি পাব নালাগে মোক মানে অধিৰত বুলি তেতিয়া আচলতে কেৰেক্টাৰটো মই মানে তাত ছাকচেছ হ'ল সেইটো কাৰণে বঢ়িয়া ভাল লাগিছে সেইটো এটা ধুনীয়া হেৰি আৰু এতিয়া মানে আপুনি গাঁৱত যদি যায় হয়তো আপোনাক অধিৰত বুলি সকলোৱে মাত লগাব হয়নে এতিয়া আজি ইয়াতে মেডিকেলতো মাত লগাইছে কোনোবাই তোমাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে পৰিৱৰ্তন বহুতখিনিয়ে হৈছে কাৰণ মই বিশেষকৈ নাটকৰ লগত জড়িত আছিলোঁ নাটকৰ পিছত প্ৰথম এনেকৈ কেমেৰাৰ আগত কৰিছোঁ গোটেই কেমেৰাৰ বস্তুখিনি বহুত বেলেগ নাটকত আমি এখন বহল হেৰি ষ্টেজ এটা পাওঁ আৰু এটা কেমেৰাত এটা কম্পেক্ট হৈ যায় ত' এই বস্তুখিনি বহুতখিনি শিকিব পাৰিছোঁ লগতে মোৰ কেৰেক্টাৰটো মানে যিটো পজিটিভ কেৰেক্টাৰে হয় গতিকে দৰ্শকসকলেও ভাল পাইছে আৰু এতিয়া মোৰ লগতে তেনেকুৱা হৈছে এতিয়া য'তে যাওঁ মোৰ নামটোতে নামাতে মইনা বুলি মাতে চ' সেইটো ভাল লাগিছে যে মানুহে ভাল পাইছে প্ৰথম হিচাপত বহুত ভাল পাইছে মানুহে আৰু মই নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আৰু দৰ্শকে যে এইখিনি
আঁকোৱালি লৈছে বা মৰম দিছে সেইটো কাৰণে মই নিজকে ছাকচেছ হোৱা বুলি মই ভাবোঁ তথাপিও শেষ হোৱা নাই শিকিবলৈতো বহুত থাকে কিন্তু প্ৰথম হিচাপত মই ভাবিছোঁ মই অলপ হ'লেও ছাকচেছ হৈছোঁ আৰু মানে এখন ধাৰাবাহিক কৰাৰ পাছত এটা টেগলাইন বহি যায় আপুনি যদি ইয়াৰ পাছত যদি ধৰি লওক এখন যেনিবা ধুনীয়াকৈ ছাকচেছফুলি আপোনালোকে শেষ কৰিলে তাৰপিছত যদি আপোনালোকে কিবা এটা শ্বৰ্ট ষ্টৰী বা যিকোনো যদি নতুন ধাৰাবাহিকতো আহে অধীৰত বুলি আপোনাক কিন্তু প্ৰথমে মাতিব চাগে সেইটোকে দীপাঞ্জলাৰ ক্ষেত্ৰত অকণমান হোৱা নিচিনা পাইছিলোঁ অলপ দিনৰ আগত মানে সি কোনখন ৰ'দৰ ফুল কৰি থাকোঁতে তাক ইয়াতে প্ৰাঞ্জলটো আহে গতিকে আপোনালোকৰ ক্ষেত্ৰতো সেইখিনি হৈছে নাই সেইটো বস্তু ভাল লাগিছে আৰু এইখিনিতে কওঁ যে আমাৰ হিমাপ্ৰীতিৰ কথা কওঁ হিমাপ্ৰীতিয়ে বহুত ভাল অভিনয় কৰিছে দেই মইনা কেৰেক্টাৰটো আৰু মই যদি ক'বলৈ যাওঁ আচলতে তাই বা মোৰ মা দেউতা সকলোৱে সেই ছাপৰ্টটো দিয়াৰ কাৰণে চাগে ময়ো কিবা এটা দিব পাৰিছোঁ আচলতে চাৰিওফালৰ ছাপৰ্টটো নহ'লে নিজে অকলে অশান্তি হয় আৰু তাই সেই সহজ কৰি দিছে সেইটো কাৰণে ধৰা ককায়েক ভনীয়েকৰ এটা বণ্ডিং ক্ৰিয়েট কৰিবলৈ আচলতে পটককে দিগদাৰ হয় দিগদাৰী হয় মানে কোএক্টৰ হিচাপে আপোনাক মানে ছাপৰ্টটো মানে কাৰোবাৰ লগত পটককে এটা কৰি দিব নোৱাৰি মানে যে ভনীয়েকৰ বা তো সেইখিনি তাই সহজ কৰি দিছে কাৰণে মোৰো সুবিধা হৈছে বা মোৰ মা দেউতা সকলেও মানে গোটেই সেই ঘৰুৱা মাহলটো ক্ৰিয়েট কৰিছে আৰু মই প্ৰথম যেতিয়া চিৰিয়েলখন কৰিছোঁ প্ৰথমতে একো বুজি পোৱা নাছিলোঁ কাৰণ চিৰিয়েল ঘপককে আধাৰ পৰা ষ্টাৰ্ট হয় ন শ্বুটিং বস্তুটো অলপ বেলেগ হয় যেতিয়া মই সেই ঘৰখনত সোমাইছোঁ যেতিয়া মোৰ মা দেউতা বা ভণ্টি কেনেকে লগ পাইছোঁ তেতিয়াহে আচলতে মই কেৰেক্টাৰটো বুজি পাইছোঁ বা হেৰি কৰোঁতে মোৰ সুবিধা হৈছে সেই তেনেকে এতিয়া মই আৰু এটা সুধো অকণমান ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত সুধিলোঁ হা আগতে ধৰি লওক আপুনি গান কৰি আছে কিবা কৰি আছিলে তেতিয়া ধৰি লওক আপোনাৰ যথেষ্ট অনুৰাগী আছিলে এতিয়াতো আৰু বাঢ়িলে আপোনাৰ ছ'চিয়েল মিডিয়াৰ যিখিনি মানে মেছেঞ্জাৰ বা এনেকুৱা তাতে কেনেকুৱা ধৰণৰ মেছেজ আহে আপুনি এনেই অকণমান ক'ব পাৰিব নেকি মেছেজ আহি থাকে আৰু এতিয়া মানে আগতে গানত ধৰা সৰু ল'ৰা ছোৱালীবোৰ মোৰ বেছি হেৰি আছে হা সৰু ল'ৰা ছোৱালী ফেন বেছি ভাল তো আগতে ধৰা এনেই দি থাকে ভাল লাগে কিবা এতিয়া মানে অধীৰত দাদা বুলি দিয়ে মই সেই কমেণ্টবোৰ চাইছোঁ সেই আগৰ ফটোবোৰতো অধীৰত দাদা এনেকে দি আছে সেই বস্তুটো মোৰ ভাল লাগিছে যে মানুহে অন্তত চাইছে বা কেৰেক্টাৰটো লৈছে সেইকাৰণে অন্তত অধীৰত বুলি মাতিছে ন সেই বস্তুটো ভাল লাগিছে এতিয়া ছোৱালীৰ ক্ষেত্ৰত কওঁ বিশেষকৈ ছ'চিয়েল মিডিয়াত বিয়াৰ প্ৰস্তাৱ আহে তোমাৰ ক্ষেত্ৰত আহিছে নেকি কিন্তু কিবা বিয়াৰ প্ৰস্তাৱ অহা নাই কিন্তু সেই মেছেজবোৰ আহিছে সেইটো কাৰণে ভাল লাগিছে কাৰণ মই যিহেতু নতুন আৰু মানুহ তেনেকৈ মোক চিনিও নাপায় বাৰু কিন্তু সেই মইনা কেৰেক্টাৰ গুণগুণ কৰাৰ পিছত মইনা কেৰেক্টাৰটো কৰাৰ পিছত যেতিয়া ইনষ্টাগ্ৰামত বা ফেচবুকত মেছেজ আহে যে গুণগুণ চাই আছো তোমাৰ কেৰেক্টাৰটো বৰ ভাল লাগিছে বৰ ধুনীয়া মইনা বা এনেকে কেৰেক্টাৰ মইনা বা ভাল লাগিছে বহুত ভাল লাগে সেইখিনি আচলতে মানে সেই যে দৰ্শকে যে ভাল পাইছে আৰু যে দৰ্শকে যে বিচাৰি ওলাইছে এইজনীয়ে মইনা নেকি সেইটো বস্তু আচলতে ভাল লাগিছে পাৰ্চনেল মেছেজ কৰিছে যে মোৰ কাৰণে এইখিনিয়ে বহুতখিনি আৰু হয়তো সকলোকে ৰিপ্লাই দিব পৰা নহয় তথাপিও মই যিমান পাৰো ৰিপ্লাই কৰো মানুহে কাৰণ ৰেছপন্স দিলেও ভাল পাইতো কাৰণ আকৌ তেতিয়াহে আকৌ নেক্সট কিবা এটা কৰিলে মানুহে আকৌ ভাল পাব সেইকাৰণে মই যিমান পাৰো মানুহক ৰেছপন্স কৰো বাকী ডাইৰেক্টৰ বা গোটেই টিমৰ কথা কি ক'বা মানে গোটেই টিমটোতো মই বহুত ভাল ছাপৰ্টিং টিম এটা পাইছো আচলতে কাৰণ মই ভাবো যে এইখন যিটো প্ৰথম চিৰিয়েল নেক্সট চাগে মই এডজাষ্ট হ'বলৈ দিগদাৰী হ'ব যদি মই মন্দিৰা বাৰ নিচিনা ডাইৰেক্টৰ নাপাওঁ কাৰণ মন্দিৰা বাই ইমান ধুনীয়াকৈ চব বস্তু মিলাই লৈ যায় আৰু আমাৰ সুবিধা অসুবিধা চব মিলাই মেলি ইমান ধুনীয়াকৈ শ্বুটিং কৰি থাকে কোনোদিন মানে আমি দিগদাৰী পোৱা নাই শ্বুটিঙৰ ক্ষেত্ৰত কোনোদিন মানে অসুবিধা পোৱা নাই সেইটো কাৰণে ভাবো যে পিছত চাগে অসুবিধা হ'ব নেকি বেলেগ টিমৰ লগত মেনেজ কৰিবলৈ আপোনাৰ ক্ষেত্ৰত সেইটোৱে তাই যিখিনি কথা ক'লে আচলতে টিমটো আচলতে আমাৰ খুব ভাল আৰু ষ্ট্ৰং সেইকাৰণে আচলতে আমি আউটপুটটো তেনেকে দিব পাৰিছো আৰু টিমত বহুত মানুহ আছে কিজানি চিৰিয়েলৰ আধা মানুহক আমি লগেই পোৱা নাই আমাৰ সকলোৰে বেলেগ বেলেগকে শ্বুটিং হৈ থাকে কিন্তু মানে সেই যে যেতিয়া আমি এপিছডবোৰ চাওঁ মানে সেই কাহিনীটোৰ লগত গৈ থাকো মানে এতিয়াতো আমি কৰিহে আছো এটা আচলতে বাকীখিনি কি চলি আছে আমি গম নাপাওঁ গোটেই বস্তুখিনি আৰু সেই বস্তুখিনি গোটেইখিনি মেনেজ কৰি আমাৰ মন্দিৰা বাই ৰাখিছে আৰু মন্দিৰা বাৰ লগত কাম কৰা সঁচাকে মানে ভাল লাগে দেই মই যে মানে মোক যে এই কেৰেক্টাৰটোৰ কাৰণে ল'লে মই সঁচাকে সদায় ধন্য আৰু মানে একদম নিজৰ লগা কেৰেক্টাৰ এটা জীৱনৰ হয়তো অন্যতম এটা থাকি যাব মানে সঁচাকে মই নিজে হ'লেও সকলোতে কম মানে এইটো বস্তু সঁচাকে মানে নিজৰ বস্তু এটা পাইছো আৰু যিটো দাই ইমান ধুনীয়াকে বস্তুখিনি লিখিছে মেইন বস্তুটো কিন্তু ষ্টৰিটো ইমান ধুনীয়াকে সজাই লৈ গৈ আছে ধৰা আমি সদায় এনেকুৱা লাগে এই বস্তু আমি দেখি থকা বস্তু এটা সেই দেখি থকা বস্তুবোৰে যিটো দাই ইমান ধুনীয়াকে লিখিছে আৰু কথাৰ যিখিনি লিখনিৰ কথাটো কৈছো ন মানে কাহিনীটো এটা ভাবিছে যোনটো ডাইলগৰ কথাটো কৈছো সেই কথা কোৱাৰ সেই বস্তুখিনি
সেই বস্তুখিনি আৰু দুইজনৰে মাজত যিটো মানে আমাৰ মন্দিৰৰ পৰা যিখিনি মিলাই বস্তুটো আমাক আগুৱাই লৈ গৈ আছে আমাৰ হেল্প হৈছে আচলতে আমি নিজকে আমাৰ নিজৰ বেষ্ট দিয়াত তেওঁলোকে মানে যিখিনি লিখিছে সচৰাচৰ নৰ্মেল চলি থকা আৰু মানে ক্ৰিটিকেল নহয় মানুহ দৰ্শকেও সেই কথাটো কয় কিন্তু যে ক্ৰিটিকেল বস্তু এটা দেখুওৱা নাই নৰ্মেল এটা দেখাইছে আৰু শ্বৰ্টখিনি লওঁতে সিদিনা কোনোবা এজনে কৈ আছিলে বলিন্দা আৰু প্ৰণামী বাৰ এটা শ্বৰ্ট মানে প্ৰণামী বা আগে গৈ থাকে বলিন্দা পিছে গৈ থাকে আমাৰ এনে সচৰাচৰ চিৰিয়েলবিলাকত ক্ৰিটিকেল শ্বৰ্টবিলাক লয় ন ইয়াতে একদম নৰ্মেল লৈছে বস্তু মানে আচলতে আমাৰ মিলি গৈছে গোটেইখিনি বস্তু আমাৰ নিজৰ লাইফটো যিটো হৈ থাকে ধুনীয়াকৈ মিলি গৈছে আৰু হাঁহ কুকুৰাৰ ক্ষেত্ৰত আমাৰ হাঁহ কুকুৰা পোৱালি দি গৈছে ফেমিলি হৈ গৈছে আৰু একদম তোমাৰ কথা চলি আছে ইয়াত আলোচনা গুণগুণবাৰটো ভালেই পাওঁ কিন্তু গুণগুণবাৰ কাৰণে যদি দাদাৰ ইমান প্ৰব্লেম হৈ থাকে তেতিয়াহ'লে অকণমান চিন্তা কৰি চাম আৰু গুণগুণেতো আহিলেতো কেয়াৰ কৰিব ন তুমি এতিয়া যিমানখিনি কৰি আছা কেয়াৰ তাই কৰি আছে কিন্তু যদি দেখি থাকো দাদাই এনেকুৱা অৱস্থা হৈ থাকে পিছত যদি ডাঙৰ কিবা ঘটনা হৈ যায় তেতিয়াতো আজি তাই মোক গুণগুণৰ লগত চাপৰ্ট কাৰণে মই দৰ্শনৰ লগত চাপৰ্ট নকৰো দৰ্শনৰ লগত চাপৰ্ট নকৰে আৰু তোমাক কি দৰ্শনৰ প্ৰতি ফিল আছে নেকি দৰ্শনৰ কাৰণে ফিল নাজানো কি হয়গে ট্ৰাই কৰি আছে কি আৰু পতাব পাৰে নে নাজানো আৰু তোমাক ট্ৰাই কৰি আছে তুমি বোলে পতিম বুলি ভাবি আছা তাই মনে মনে কিবা এটা আছে সেইকাৰণে মোক আহি কথাবোৰ সুধি থাকেতো মাজে মানে আইডিয়াবিলাক লৈ থাকে যে ই মোক নাম সুধিছে ৰখাইছে কি কৰো আচ্ছা ধৰি লোৱা যদি গুণগুণ দে ধৰি লোৱা প্ৰেম এতিয়াতো যিহেতু অকণমান ঘৰত আহি পেলাই কেয়াৰ লৈছে কিবা কৰিছে তেতিয়া তোমালোকৰ ৰিয়েকশ্যন কেনেকুৱা হ'ব তেতিয়া তোমাক অকণমান দাদাই মৰম নকৰা হৈ যাব নেকি তুমি হিংসা কৰিয়া হৈ যাবা নি আকৌ সেইটো নহয় কাৰণ চবৰে জাগাত বেলেগ ন ভণ্টি হিচাপে তাৰ মৰমটো বেলেগ হিচাপে বেলেগ তথাপি বিয়া পতাৰ পাছতে দাদা যদি চেঞ্জ হৈ যায় সেইটো হয় কিন্তু দেই বহুত ল'ৰা বিয়া পতাৰ পাছত চেঞ্জ হৈ যায় দাদা যদি চেঞ্জ হৈ যায় ন তোমালোকে এটা ৰিলো বনাইছা দাদা বেলেগ হৈ কিন্তু নাযাবি এতিয়া মৰমটো যোনে বেছি দিব সেইটোৱে আৰু ন ককায়েকে যদি ভনীয়েকে যদি মৰমটো ভালকে ৰাখে সি তাই যদি এই কি কয় যে দৰ্শনৰ লগত প্ৰেম ককায়েকৰ লগত মৰমটো একে ৰাখে তেতিয়া তাইৰ প্ৰতি মৰমটো সদায় থাকিব ন আপুনি বিয়া পতাৰ পাছত সলনি হৈ যোৱাটো সলনি মই সেইটোৱে ক'লো মৰমটোৰ ওপৰত কথা এতিয়া গুণগুণে যদি মৰম দিয়ে মৰমটো যোনফালে মই সেইফালে টান খাই দিছো মানে যাবও পাৰে সেইকাৰণে তাইক কৈ দিছো তাইক যে মৰমটো কৰি থাকিব আচ্ছা মোৰতো মৰম সদায় থাকিব দাদাৰ কাৰণে আজিও আছে কালিও আছে সদায় বাকী মাৰ ক্ষেত্ৰত কি হ'ব মাতো তাকেতো মাতো অলপ আকুৰ বুজো হয় বুজিও নাপায় কথাবিলাক মাক যিমান পাৰো বুজাব লাগিব এতিয়াতো গুণগুণবাক বেয়াই পাই আছে গতিকে চাওঁ মাক কিমান দূৰ বুজাব পাৰো নহলেতো দিগদাৰী হ'ব শান্তি বজাই ৰাখিলে হ'ল আৰু শান্তি কেৰেক্টাৰটোৰ বিষয়ে আপোনালোকৰ মানে দৰ্শক হিচাপে কি হ'ব মানে দৰ্শক হিচাপে শান্তি কেৰেক্টাৰটো বহুত কমেডি টাইপৰো হৈছে মানে মানুহক খঙো উঠে দেখি যে এজনী একদম ঘৰৰ কেয়াৰ চেয়াৰ নকৰে নিজৰ হেৰিতে ব্যস্ত হৈ থাকে ল'ৰা ছোৱালী কি কৰিছে কৰা নাই কেৰেক্টাৰটো মানে সেই হিচাপত পজিটিভ দৰ্শকে অলপ ফুৰ্তিও পায় কিন্তু মানে সেইটো কাৰণে কৈছো দৰ্শকে মানে শান্তি আহিলে ফুৰ্তি পায় কাৰণ এজনী খাই থাকে খুব জমনি কৰি থাকে সেইকাৰণে দৰ্শক হিচাপে অকণ পজিটিভ বুলিয়ে কম থাকিব লাগে মাজে মাজে কমেডিটো থাকিব লাগে শান্তি অশান্তি কৰি থাকে তাৰপিছত আৰু কেৰেক্টাৰ কোন থাকিলে এইফালে গুণগুণৰ বিষয়ে অকণমান ক'ব লাগে গুণগুণৰ বিষয়ে গুণগুণ কেৰেক্টাৰটো একদম পজিটিভ কেৰেক্টাৰ আচলতে মুখ্য চৰিত্ৰটো গুণগুণ তাইৰ চাৰিওপাশে যিখিনি কাহিনী চলিছে সেইখিনিকে ধৰি চিৰিয়েলখন আৰু খুব ভাল অভিনয় কৰিছে দেই প্ৰিয়ংকাই কিছুমান জেগাত সঁচাকৈ মানুহৰ মই কমেণ্টবোৰ চাইছোঁ তাই কন্দুৱাব পাৰিছে মানুহক সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট তাই ভাল অভিনেত্ৰী আৰু ভাল লাগিছে চাই আৰু ৰাইজে সকলোকে তেনেকৈ আদৰি লওক আৰু যদি আপোনাক দুইজনকে কৈছোঁ মানে আপোনাক যিহেতু অধিয়ৰ কেৰেক্টাৰ চিলেক্ট কৰিলে যদি আপুনি অধিয়ৰ কেৰেক্টাৰটো বাদ দি যদি আপুনি চিলেক্ট কৰিবলৈ বলিন্দা কেৰেক্টাৰটো কৰিব মন আছে বুলি ক'লে সেইটোও মই আপোনাক চাইড কৰি দিলোঁ তাৰ বাহিৰে আপুনি যদি চিলেক্ট কৰিব দিয়ে কোনটো চিলেক্ট কৰে আপোনাক বোলে কাষ্টিং কৰিম তুমি চিলেক্ট কৰা এটা কেৰেক্টাৰ বলিন্দাটো বাদ দি দিলোঁ কাৰণ বলিন্দা আপুনি ক'লেই ভাল পাওঁ বুলি আৰু কেৰেক্টাৰ পুণ্ডৰীকৰ কেৰেক্টাৰটো ভাল আৰু প্লাছ মই আৰু এটা কেৰেক্টাৰ বহুত ইণ্টাৰেষ্টিং পাইছোঁ এই মধুসূদনৰ মই মানে ক'ত ইণ্টাৰেষ্টিং পালোঁ সেই কেৰেক্টাৰটো মানে কেনেকুৱা
বনাব পাৰি ধৰা এই সাইকো কিলাৰ টাইপ বনাব পাৰি মানে এটা সিন আছিলে তোমাৰ যেতিয়া গুণগুণে কাপোৰ ধুই থাকে মধুসূদন আহে আৰু ঘৰলৈ মানে যিটো লুক দিয়ে ঘামি চামি মানে মই একদম মানে সেই মানুহজনৰ পৰা মানে একদম হেৰি হৈ গৈছে ইমান মানে বেলেগ এটা দিছে তেওঁ লুকটোৱে সতি ইণ্টেন্স মানে আৰু সেই বস্তুটো মানে আমি যেতিয়া চিনেমাবোৰ চাওঁ ধৰা সেই সাইকো কিলাৰ লুকবোৰ মানে তেনেকুৱা থাকে আৰু মন্দিৰৰ পৰা ইমান ধুনীয়াকে হেৰি কৰিছে মানে মই মন্দিৰৰ পৰা এটা বস্তু লক্ষ্য কৰিছো হা কিছুমান সৰু সৰু বস্তু ডিটেইলত গুৰুত্ব দিয়ে যেনেকে সেই ঘামটোৱে বস্তুটোৱে এটা বেলেগ ইম্পেক্ট পেলাই আছে হেৰি কৰি ভাল লাগিছে সেইটো মই সেইটো কম আৰু তুমি যদি মানে মইনা হিচাপে চিলেক্ট নহলাহেঁতেন কোনটো কেৰেক্টাৰ বিচাৰিলাহেঁতেন মইনা হিচাপে চিলেক্ট নহলে চাগে গুণগুণ গুণগুণ কেৰেক্টাৰটো চিলেক্ট কৰিলা গুণগুণ কেৰেক্টাৰটো কিন্তু এইটো চেলেঞ্জিং কেৰেক্টাৰ খুব চেলেঞ্জিং আৰু খুব পজিটিভ কেৰেক্টাৰ গোটেইখিনি তাইৰ ওপৰতে গোটেইখিনি তাই কভাৰ আপ কৰি আছে গতিকে খুব পজিটিভ এটা কেৰেক্টাৰ কিন্তু দৰ্শকে কিন্তু তাইক বিৰাট ভাল পাইছে আৰু মেইনলি তাই দৰ্শকক মানে অন্তৰ চুই গৈছে তাইৰ কেৰেক্টাৰটোৱে তাইৰ কথা বতৰা তাইৰ এক্টিঙে মানুহে দৰ্শকক অন্তৰ চুই গৈছে আমাৰ চিৰিয়েলৰ শ্বুটিং টাইমত ৰুবুলে মোৰ কেমেৰা মোৰ ফোনটো পেলাই মেলি উৎপাত ভাগ্য ভাল স্ক্ৰীনটো নাপাইছিলে হেৰিখন এই টেম্পাৰখন ভাগিলে টেম্পাৰ ভাগিলে কিন্তু সেইদিনাখন লাকিলি আমি দুটা পৰিলো মই মোবাইল ভাগিলে তোমাৰ ডাউন আছিলে চাইকেল লৈ গৈ আছিলো চাইকেলখনৰ ব্ৰেক নাছিলে দাদাই ৰখাবই পৰা নাই কিবাকে আমি ভৰি মেলি দি ৰখাইছো যদি ৰখাব নোৱাৰিলো হয় কিন্তু আমি টনি পৰিলো মই যে তলত মই যে পৰিলো যে মোবাইলে এতিয়া দাদাৰ দুখৰ চিন আছিলে যিটো গান লগাইছিলে সেইটো গান ডাবিং দিব যাব যেতিয়া শুনিছিলো নহয় নাই এইটো হয় চিন এনেকুৱা মানে ধৰা ৰোমেণ্টিক চিনে হওক বা দুখৰ বা এনেকুৱা হাঁহি কান্দোনৰ চিন হওক মন্দিৰৰ পৰা এটা সদায় ভাল যে এই গান এটা লগাই দিয়ে চিটুৱেশ্যনটোৰ লগত মিলাই ত' সেইটো কাৰণে ভাল হয় আমাৰ কাৰণে সহজ হয় চকু পানী বিলাক যে ইমান উলিয়াই ইহঁতে চকু পানী কি চকু পানী ক'পা ওলাই অৰিজিনেল চকু পানী নেচাৰেলটো নহয় কিবা এটা লৈ ঘূৰি ফুৰে বটল এটা আমাৰ বুকুত দি দিয়ে একটা এপিছডত তিনিটা কান্দিয়ে আছে ক'পা ওলাই ইমান অৰিজিনেল চকু পানীটো নহয় মানে আমাক ইমান মানে ইমোচনেল এটা ক্ৰিয়েট কৰি দিয়ে ন অট'মেটিক চকু পানী ওলাই যায় এই বটল এটা লৈ ঘূৰি ফুৰে যে মন্দিৰ শ্যামলদাই জানিব এতিয়া কি বটল লৈ ঘূৰি ফুৰে গ্লিচাৰিনটো মানে নলগালে চকু পানীটো ওলাবলৈ অকণমান টান হয় মানে গ্লিচাৰিন ভিক্সো ইউজ আছিল মাজতে লিপষ্টিকো লগাই দিছিলে দাদাক পুণ্ডৰিক পুণ্ডৰিকৰ নামটো আচলতে মই আজিলৈকে অৰ্থটো নাজানো কিন্তু মানে নামটো ইণ্টাৰেষ্টিং কিন্তু অলপ বেলেগ ধৰণৰ বেলেগতকৈ বেলেগ আৰু তাৰপিছত আছিলে ভগদত্ত এনে মেনেজাৰ নিচিনা কিবা ফিল্ড আছে গাঁওবুঢ়া টাইপ কোনোবাই কৈছিল নামখিনি মানে ধৰা অলপ এই মহাভাৰত ৰামায়ণৰ সেই তেনেকুৱা ফিল্ড এটা আছে কিন্তু তাৰপিছত আৰু প্ৰণামীৰ নামটো পদ্মা মানে আধুনিকতা নাই আচলতে আধুনিকতা নাই আৰু তুলসী তাৰপিছত মধুসূদনটো থাকিব মধুসূদনটো এইটো শ্ৰীকৃষ্ণৰ নাম আছিলে নেকি তাৰপিছত আৰু কি থাকিলে অধীৰথটো আনকমন তাৰপিছত আৰু কি আছিলে আমাৰ জুলিবাৰ নামটো কি আছিলে বনিতা কুইনটো মৰ্ডাৰ কেৰেক্টাৰ আৰু আছে তেনেকে ধেৰ আছে কিছুমান মানুহৰ অৰিজিনেল নামো আছে